কামত সোমাং দিয়ে কৈছিলো না আমাক 28 তাৰিখে দৰমহা লাগিব এতিয়া মোটামুটি গধূলি হ'ব আৰু হয় দেও সোমাংতে কৈছিলো 28 তাৰিখে পইচা লাগব বুলি আজি ৰাখি বন্ধন আপিক কিবা এটা দিম বুলি কৈছিলো কি দাং এতিয়া তাকে কাম নকৰা হৈ গৈছে মাথাটো হয় দেও ভাই কি কবি সোমাং দিয়ে কৈছিলো 28 তাৰিখে পইচা অলপ লাগব আমাক এডভান্স হিচাপে কাৰণ ৰাখি বন্ধন আজি এতিয়া পইচাৰ কাৰণে তই ৰখি থাকিবি ৰখাত কটি বাদ দিব তই এটা কাম কৰ তই ঘৰত যা মই ঘৰত যাম বাছ যি হ'ব হ'ব যা মানব যাই বাৰু কাৰণে যা হেল্ল' অ যি হয় হ'ব বুলি কৈছিলি না কি হ'ল ঐ অ কি কৈছি না আপি মোক কি কৈছে আপি তক Matari ko pa. Pichok. Oh, no. Matari ko pa. Yun. Huh?